हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। আজি মই গৈছিলোঁ উগ্ৰতাৰা দেৱালয়ত আৰু আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁ বুলি ভাবিলোঁ। সো ভিডিঅ' অলপকৈ কৰিছিলোঁ। সো বলকচোন চাওঁ। আৰু এইখনে হৈছে মন্দিৰৰ মেইন দুৱাৰ। তো ভিতৰত সোমাই যাওঁ আৰু সো এয়া চাব পাৰিছে মন্দিৰৰ চৌপাশ আৰু এইফালে এইবোৰ ৰুমবোৰ আছে। ইমান নাজানো, মই কাকো সোধা নাছিলোঁ। আৰু এয়া মন্দিৰৰ মেইন মন্দিৰটো। তো ডাইৰেক্ট পিছফালে আহি গৈছিলোঁ মন্দিৰৰ পিছফালে। আৰু এইফালে জোৰ পুখুৰী আছে। জোৰ পুখুৰীৰ বিষয়ে মই ইমান এটা নাজানো। তো ইয়াতে দুটা পুখুৰী আছে বুলি জানো। আমি ডাঙৰৰ পৰা শুনা যে ইয়াতে দুটা পুখুৰী আছে আৰু তাৰে মাজত এটা ৰাস্তা আছে। তো এইটো জোৰ পুখুৰী বুলি কয়। কিন্তু আচল কিহৰ কাৰণে এইটো জোৰ পুখুৰীটো আছে বা কিহৰ কাৰণে এইটো জনাজাত সেইটো নাজানো ভালদৰে। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে বহুত হাঁহ আছে। আৰু ইয়াতে যে মানুহবোৰ দেখিছে, হাঁহবোৰক বা পুখুৰীত থকা মানে মাছ এইবিলাকক খাদ্য দিবলৈ আহে। আৰু একো নকৰে, হাঁহবোৰ ওচৰত থাকিলেও ভাল লাগে। তো এয়া চাব পাৰিছে বহুত আছে। যিহেতু আপোনালোকক কৈছোঁ যে মন্দিৰটোৰ বিষয়েও মই কাকো সোধা নাই। যিখিনি অকণমান ডাঙৰৰ পৰা শুনিছোঁ সেইখিনি কথাকে আপোনালোকক ক'ব খোজোঁ যে যেতিয়া দক্ষ ৰজাই যজ্ঞ পাতিছিলে আৰু মহাদেৱক পূজাত মাতা নাছিলে, আৰু তেতিয়া সতী আই যি মহাদেৱৰ পত্নী আছিলে, তেওঁ সেই যজ্ঞতে দেহত্যাগ কৰিছিলে। আৰু শৰীৰটো লৈ মহাদেৱে গোটেই পৃথিৱীখনত ঘূৰি ফুৰিছিলে। আৰু যদি মহাদেৱ এনেকৈ থাকিলে হয় তেতিয়া পৃথিৱী ধ্বংস হৈ গ'লে হয়। আৰু তেতিয়াই ভগৱান বিষ্ণুৱে তেওঁৰ চক্ৰৰে সতী আইৰ শৰীৰটো 52টা ভাগত কাটি দিছিলে। আৰু তাৰে এভাগ যিটো নাই, সতী আইৰ নাই, এইখিনি ঠাইত পৰিছিলে। আৰু পিছত এই ঠাইখিনিত শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় স্থাপন কৰা হ'ল। তো এইখিনিয়ে। যদি মোৰ কিবা ভুল হৈছে আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু শুদ্ধটো ক'ব বুলি আশা কৰিছোঁ। আৰু যদি কিবা জানে মোক কমেণ্টত জনাব। এইখিনি মই খুব শ্বৰ্টকৈ ভিডিঅ' বনাইছিলোঁ, মানে ভালদৰে ভিডিঅ'টো বনোৱাও হোৱা নাছিলে। তো বেলেগ এদিন আপোনালোকক ভালদৰে ভিডিঅ' দিম কেতিয়াবা।